বাবা ও বাবা বাবা ও বাবা উঠ বাবা 9 বাজিলে উঠ এই দেউতাৰে বজাৰৰ পৰা মাছ আনিব দিছে মানে খং তুলি আনা আৰু উঠা Masterni! Oh, Masterni! Oh, Masterni! Masterni! Oh, Masterni! Oh, প্ৰেম খুৰা দেখোন তো হবলা কৰিবলৈ যা অলপ বজাৰৰ পৰা আহো পিছে খুৰা আজিতো আমাৰ ঘৰত চাহৰ লগত ভাল নাস্তা নাই নহয় হয় নেকি হ'ব দে খালি চাহ হলেও হ'ব খুৰা চেনিও নাই চাহপাতো নাই মই যাওঁহে বজাৰলৈ আনিবলৈ হয় নেকি হ'ব দে পিছত আহিম আজি দিনটো বেয়াই যাব নেকি হ'ব দে মা মা মই যাওঁ ল এই হেৰি আহোঁতে অলপ কেঁচা জলকীয়াও লৈ আহিবি মাছখিনি অলপ ভাল চাই আনিবি হ'ব হ'ব বাবা অলপ সোনকালে আহিবি হ'ব দুখ পালা ঐ নাই নাই আজিলৈ যোৱা আৰে তুমি ইহঁতক যাব দিলা যে নহয় মানে মোৰ আজি গাটো ইমান ভাল নহয় উঠা উঠা পিছে তুমি গুৱাহাটীৰ পৰা কেতিয়া আহিলা যোৱাকালি ৰাতি আহি পাইছো পিছে এতিয়া ইয়াতে এনেকে কথা পাতি থাকিবা নে আগবাঢ়িবা ব'লা ব'লা তুমি একেবাৰে গুৱাহাটীৰ পৰা গুচি আহিলা নেকি পঢ়া শেষ কৰি একেবাৰে গুচি আহিলো এতিয়া নতুনকৈ কিবা এটা কৰাৰ পৰিকল্পনা কৰিছো ভালেই কৰিছা হেৰি নহয় আমাৰ বাবাৰ কথা কিবা ভাবিছেনে মানে আমাৰ নিবিৰ ডাঙৰ হৈ আহিছে বিয়া বাৰুৰ কথা ভাবিছেনে হেৰা আগতে সি কিবা এটা কৰি লওক তাৰ পিছত বিয়া বাৰুৰ কথা চিন্তা কৰিবা বুজিছা মইনো কি ক'ম যি ভাল দেখে তাকেই কৰক কিন্তু এটা কথা মনত ৰাখিব সময় কাৰো বাবে ৰৈ নাথাকে কি যে হ'ব নহয় ল'ৰাই পঢ়া শুনা শেষ কৰিলেহে মাত্ৰ মাকৰ বিয়া বাৰুৰ চিন্তা কৰিবলৈ হ'লেই নিবি তই কি ইয়ালৈ কি মোক মণ্ডপত কৰিব মাতি নিছ তোকনো কি বুলি কওঁ বন্ধু আৰে কি ক তইহে জানিবি মুঠতে যি ক সোনকালে ক বহু সময় ধৰি তোৰ কথা শুনিব ৰৈ আছো মানে
মানে মই প্ৰেমত পৰিছোঁ। আৰে এইটো কি ডাঙৰ কথা? আৰে তই গুৱাহাটীত পঢ়া লগা, গোটেই গুৱাহাটীখনেই ছোৱালীৰে ভৰপূৰ। আৰে তাৰে তই ছোৱালী এজনীৰ প্ৰেমত পৰাটো স্বাভাৱিক। ধেই, মই কোনো চহৰৰ ছোৱালীৰ প্ৰেমত পৰা নাই। তেন্তে গাঁৱৰ নিভাঁজ মৰমীয়াল, যাৰ ওঠৰ হাঁহিত খোৰাক বৈ থাকে, তেনেকুৱা এজনী ছোৱালীৰ প্ৰেমত পৰিছোঁ মই। অঁ বুজিছোঁ। পিছে সেই ছোৱালীজনীৰ কোন, যিয়ে তোৰ মন মোহি নিলে? নামটো জানিব পাৰিম নে? অকল নাম জনাই নহয় বন্ধু, তোক তাইক লগো কৰাই দিম। কি ক? কালি তাইক নৈৰ পাৰলৈ মাতিছোঁ। হয় নেকি? মনৰ সকলোবোৰ কথা খুলি কওঁ। আচ্ছা, ঐ এতিয়া যা ব'ল। ঐ বল 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 বল। ঐ শুনচোন, তোৰ হিৰোৰ কি খবৰ? তাৰ কথা কিয়? সি ল'ৰা মানুহটো হৈ আজিলে ভাল পাওঁ বুলি ক'বলৈ সাহস নহয়। তেতিয়াহ'লে তয়ে কৈ দিবি সি ল'ৰা মানুহটো হৈ সাহস কৰা নাই, আৰু মই ছোৱালীজনী হৈ আগতে কম গৰজ পৰিছে। সদায় লাজ কৰিয়ে থাকিবি নে? মনৰ কথা কৈ দিবি। অহাকালি নৈৰ পাৰলৈ মাতিছে, চাওচোন কিবা কয়। কালি যদি সি তোক মনৰ কথা কৈ দিয়ে, তেতিয়াহ'লে তয়ো কৈ দিবি। তাকে ঐ এতিয়া যাওঁ ব'ল, মোৰ গাটো ইমান ভাল নহয়। ৰচোন, তোৰ দেখোন সদায় গা বেয়া হৈ থাকে, ডক্তৰক এবাৰ দেখাই ল'বি। তাকে এতিয়া যাওঁ ব'ল। ব'ল ব'ল। दोस्ती हम नहीं तोड़ेंगे हम नहीं तोड़ेंगे। মই কি চাহ খাব নোপোৱা বুলি ভাবিছ নেকি? দোস্তুৰ মন খাই পাইছ? মই কি বিস্কুট খাই পোৱা নাই বুলি ভাবিছ? দোস্তুৰ মন খাই পাইছ? আমার তাত যাবি, কিমান চাহ খাবি, কিমান দামী দামী বিস্কুটেৰে চাহ খাবি। মই চাহ খাব খুজিলে চাহপাত নাই, চিনি নাই। হা চালা পাইনেল পুতে ঘৰত। কোন নো? কোন হয় এইটো? গৈছো ৰ। কলৈ যাওঁ তই? দীপৰ লগত অলপ ফুৰি আহোঁ। এনেকৈ বনাই বনাই ঘূৰি ফুৰিবি নে নিজৰ কথা ভাবিবি? মানে পঢ়া শেষ কৰি এতিয়া কি কৰিম বুলি ভাবিছ? চাকৰিৰ পিছত দৌৰি নুফুৰি নিজাকে কিবা এটা কৰিম বুলি ভাবিছোঁ। যি কৰ তোৰ নিজৰ কথা, মাত্ৰ এটা কথা মনত ৰাখিবি, সময় কাৰো বাবে ৰৈ নাথাকে। নাম? আৰে এইজনী নুপুৰ, মোৰ প্ৰজাপতি। ব'ল লগ কৰাই দিওঁ। তই গৈ থাক, মই পিছত গৈ আছোঁ। আহিবি কিন্তু। যা। তোমাৰ আহি পাবলৈ দেৰি হ'ল? তুমি আহিলা, অলপ দেৰি হ'ল। আচ্ছা, কোৱাচোন মোক ইয়ালৈ কিয় মাতি আনিছিলা? নাই মানে এনেই। এনে? তেনেহ'লে মই খং উঠিছে? খং কৰি জানো কিবা লাভ আছে? অভিমান কৰিছে? অভিমানৰ ভাষা জানো বুজি পোৱা? তোমাক দেখা পালে নতুনকৈ প্ৰাণ পাওঁ মই। তত নাইকিয়া হৈ মোৰ গাত, আৰু ভেকা চাউনিৰে তোমাৰ সেই হাঁহিটি। লাজ কৰিছা? লাজ কৰিলে কিনো হ'ব? তেতিয়াহ'লে সাধাৰণ মানুহ আমি, আজৰি অনাৰো অভ্যাস নাই, আনৰ ঠাই দখল কৰাৰো অভ্যাস নাই, আৰু অধিকাৰ নোহোৱা ঠাইত ৰৈ থকাৰো অভ্যাস নাই। কিনো কৈ আছা এইবোৰ? তুমি জানাই আমাৰ ঘৰত মই আৰু মোৰ সৰু ভাইটি, তাকো সি শুনা, হৃদয়ৰ পৰা মই তোমাৰ আছিলোঁ, তোমাৰ আছোঁ, আৰু সদায় তোমাৰ হৈ থাকিম। প্ৰতিটো উশাহ তোমাৰ বাবে। তোমাক বাদ দি মই আন কাৰোৱে কথা ভাবিব নোৱাৰোঁ, আৰু মৰিলেও তোমাৰ লগতে মৰিম।
আৰে তোমাৰ কি হৈছে ইমান কাহিছা যে নাই মোৰ মাজে মাজে হৈ ঠিক হৈ যাব ডক্টৰক দেখুৱাইছানে নাই দেখাইছোঁ ৰিপৰ্ট আহি পোৱা নাই চোৱা মই থকালৈকে তোমাৰ একো নহয় তোমাৰ একো হ'ব নোৱাৰে ময়ো তোমাক কথা দিলোঁ তোমাৰ প্ৰজাপতিয়ে তোমাক এৰি কলৈকো নাযায় আনকি ভগৱানৰ ওচৰলৈও আই লাভ লাভ ইউ ইউ টু বজাৰ কৰিলে হ'ব খুৰা ৰাকেশ তোৰ লগত মোৰ বৰ ডাঙৰ কথা এটা আছিল কিবা কথা এই নিবিৰ যে এই নিবিৰৰ লগত তই বেছি হলি গলি নকৰিবি কিয় ক'লে বা মাষ্টৰৰ পুতেক চহৰত গৈ পঢ়া শুনা কৰিছে এই গাঁৱত আহি সেই গাঁৱৰ মাক বাপেক নথকা ছোৱালীজনীৰ লগত তাৰ যিহে হলি গলি সেইকাৰণে কৈছোঁ তাৰ লগত তই বেছি হলি গলি নকৰিবি এই খুৰা আপোনাৰ স্বভাৱটো নগ'ল আৰু ন বেলেগৰ কথা ইমানকৈ কৈ থাকোঁতে নিজৰজনেইচোন পলাই গ'ল মই এনেও যাম আপুনি কি ল'ব আহিছে লওক যা আহিলোঁ দিয়ক ইহঁতক কথা কোৱাই ভুল যা নিবিৰে নুপুৰক ভাল পায় আৰু ময়ো নুপুৰক নাই নিবিৰে নুপুৰক মোতকৈ বহু গুণ বেছিয়ে ভাল পায় গতিকে মই ঐ কালি তই মোক মাত নিদিয়াকৈ গুচি আহিলি যে নহ'লে তহঁতৰ সেই ৰোমান্টিক সময়ত কি কৈ থাকিম সেইকাৰণে গুচি আহিলোঁ বুজিছ মই তাইক মোৰ মনৰ কথা কালি সকলোবোৰ খুলি ক'লোঁ ভালেই কৰিছ দে তাইও মোক ভাল পায় ইমান দিনে তাই কথাখিনি কম বুলি ক'ব পৰা নাছিল কালি সকলো কথা খুলি ক'লে ঠিকেই আছে দে তাইও ছোৱালীজনী ভাল আৰু তোৰ লগত বেষ্ট মিলিব তাকে ভগৱানে এতিয়া মিলালেই হ'ল ব'ল আৰু ইয়াতে ৰখি থাকি ব'ল চোৱা বেমাৰ মানুহৰ গাতে হয় তুমি ইমান চিন্তা নকৰিবা সকলোবোৰ ভগৱানৰ হাতত এতিয়া তেওঁৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব সকলোবোৰ তেওঁৰ ওপৰতে এৰি দিয়া কেনেকৈ কওঁ কি কৰোঁ মোৰ মৃত্যু অনিবাৰ্য বুলি গম পালে নিবিৰে বহুত কষ্ট পাব সি মানি ল'ব পাৰিবনে সি ভাল পোৱা প্ৰজাপতিজনী এই পৃথিৱীৰ দুদিনৰ আলহী নোকোৱাকৈ আঁতৰি আহিলে ভাল হ'ব জানো নিৰুপায় হৈ পৰিছোঁ নাই অহাকালি মন্দিৰলৈ মাতি তাক সকলো কথা কৈ দিয়াই ভাল হ'ব হেল্ল' নিবিৰ বাপৰে প্ৰজাপতি দেখোন আজি ভূততকৈও আগত হেই কি হ'ল হা নাই একো নাই আচ্ছা কোৱা মোক ইয়ালৈ কিয় মাতিলা মোৰ তোমাৰ লগত এটা কথা আছিল অৱশ্যে কথা এটা মোৰো আছিলে তেনেহ'লে তোমাৰটো আগতে কোৱাচোন আগত তোমাৰটো প্লিজ আগতে তোমাৰটো কোৱা না মানে কোৱা আকৌ কি হৈছে আচলতে মোৰ এটা বেমাৰ হৈছে বেমাৰ কি বেমাৰ কোৱা আকৌ মানে ৰাতি টোপনি নহয় কেৱল তোমাৰ কথাকে ভাবি থাকোঁ তোমাৰ প্ৰেমত মই ইমান গভীৰভাৱে সোমাই গৈছোঁ যে তোমাৰ অবিহনে যেন মোৰ জীৱনটো আধৰুৱা তুমি মোক বহুত ভাল পোৱা ন নিজতকৈ বহুত বেছি তুমি মোক প্ৰতিশ্ৰুতি দিয়া যে তুমি মোৰ জীৱনৰ পৰা কেতিয়াও আঁতৰি নোযোৱা নাযাওঁ কেতিয়াও নাযাওঁ তোমাৰ প্ৰজাপতিয়ে তোমাক এৰি কেতিয়াও কলৈকো নাযায় ময়ো নিদিওঁ মোৰ প্ৰজাপতিজনীক মোৰ পৰা উৰি যাবলৈ লাভ ইউ ছ' মাছ ব'লা এতিয়া আমি মন্দিৰলৈ গৈ চাকি জ্বলাম
নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে হেল্ল' দীপ শুনচোন কি হ'ল কি হ'ল মানে তাইক মই ফোন কৰি আছোঁ তাইৰ ফোনটো ছুইচ অফ কিবা কাম কৰি আছে চাগে বহুবাৰ কৰিলোঁ যোৱাকালিৰ পৰা কৰি আছোঁ কিন্তু ফোনটো ছুইচ অফ দেখাই আছে আকৌ মাৰিছা বহুবাৰ কৰিলোঁ দে হ'ব দে মই আৰু এবাৰ কৰি চাম আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি কি হ'ল দীপ নাই তাইৰ ফোনটো ছুইচ অফ হয় নেকি মই ভবাটোৱে হৈছে তেনেহ'লে মানে ছোৱালীবোৰ তেনেকুৱাই আজি এটাৰ লগত কালি এটাৰ লগত তোতকৈ কোনোবা ভাল বেটাৰ পালে সেইকাৰণে তোক তোৰ প্ৰজাপতি এৰি গুচি গ'ল ঐ আজি তাইক মই একেবাৰে মোৰ নিজৰ কৰি থৈহে আহিম হ'ব আগতে গৈ লওঁচোন ঐ মোৰ বৰ ভয় লাগিছে তাই আগতে এনেকুৱা কেতিয়াও নকৰে জান কি বা হৈছে তাইৰ আৰে গৈ আছোঁ একো চিন্তা কৰিব নালাগে তই আৰে ইমান মানুহ জমা হৈ আছে যে তাকে বলচোন ভিতৰলৈ দেউকা ভগাজি নিথৰ পক্ষী উৰিব নোৱাৰো খাই কাল ধুবুহাৰ খুটাত দিশহাৰা হলো মই মোৰ প্ৰজাপতি সদায় মোৰে হৈ থাকিব মোৰে হৈ থাকিব
la 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 la